তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আশা কৰিছো সকলোৰে খবৰ ভাল। তো গাইজ আজি চাবলৈ যাই আছো আমি নলবাৰীৰ ৰাস। তো আপোনালোকে জানেই নলবাৰীৰ ৰাস কি কম আৰু ক'বা নালাগে। তো এইবাৰ নলবাৰীৰ ৰাস 13 দিন হৈছে। তো আজি চাগে 6 নম্বৰ দিন। তো আমি যাই আছো চাবা আৰু ইয়াতে এইটো আমাৰ হৈছে যাইজাবাৰী। ইয়াতে ইমান ভিৰ আৰু আগত তো কিমান ভিৰ গাইজ কম নাপাওঁ। তো গাইজ এতিয়া আমি একদম আপোনালোকক নলবাৰীৰ ৰাসত লগ পাই আছো। তো আপোনালোকে একদম ভিডিঅ'টো লাষ্টলৈ চাই থাকিব বুলি মই আশা কৰিলো। তো গাইজ আপোনালোকে চাই দিয়ক। ফাইনেলি মই আহি পালো নলবাৰীৰ ৰাস। তো আপোনালোকক মই নলবাৰীৰ ৰাস দেখাবলৈ ট্ৰাই কৰিম। তো যেখানি পাৰো তো বেছিটো দেখাব নোৱাৰিম, মানে মানুহ বহুত আছে। তো যেখানি পাৰো দেখাবলৈ ট্ৰাই কৰিম। তো গাইছ ইয়াতে চাওক কি ধুনীয়াকৈ মূৰ্তিবোৰ সজোৱা হৈছে। তো ওপৰত লিখি দিছে আৰু ইয়াতে ধুনীয়াকৈ সজোৱা হৈছে। তো আপোনালোকে ইয়াতে চাই লওক। তো বহুত ধৰণৰ মূৰ্তি আছে। তো আপোনালোকে এটা এটাকৈ দেখাটো একদম সম্ভৱ নহয়। তো যেখানি পাৰো সেইখানি দেখাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ। তো আপোনালোকে চাওকচোন। তো ইয়াতে আছে কি ধুনীয়া আৰু মানুহ চাওক না গাইছ, কি মানুহ। তো কি ক'ম গাইছ, তো আপোনালোকে চাই থাকক আৰু মই দেখাই আছোঁ। তো যেখানি পাইছোঁ আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিছোঁ। বাকী মানুহত ধৰি গাইছ মই কি ক'ম গাইছ, মানে সেইফালে যোৱাই নাই, এটা জেগাতে ঘূৰি আছোঁ। তো বাকীটো দেখাব নোৱাৰিম আপোনালোকক। তো যেখানি দেখাইছোঁ তো আপোনালোকে সেইখিনিয়ে চাওক গাইছ। মানুহ আছে কিমান মানুহ আছে, আপোনালোকে বেকত চাওক আগত চাওক কিমান মানুহ। তো গাইছ এইটো চাওকচোন কি ধুনীয়া লাগিছে ন, একদম ইলেক্ট্ৰিক কাৰেণ্ট দি একদম কৰা হৈছে। একদম কি মজা লাগিছে। একদম শ্ৰীকৃষ্ণই পৰ্বতখন দাঙি আছে আৰু এইফালে চাওক এইফালেও বহুত ধৰণৰ মূৰ্তি আছে। তো ইলেক্ট্ৰিকেল মূৰ্তি চাগে 10টা মান আছে চাগে কাৰেণ্টত চলা। এই এটা তো এই এটাটো চাই লওক আপোনালোকে, কি মজা লাগছে না গাইছ। তো এনেকৈ আছে দিয়ক বহুত মূৰ্তি। তো গাইছ ইয়াতে আছে অসম গ্ৰন্থমেলা নলবাৰীত। আপোনালোকে চাই লওক। তো এইফালে আছে গ্ৰন্থমেলা। তো লগতে এখন হৈছে আমাৰ নলবাৰীৰ মেইন ষ্টেজ, হৰি মন্দিৰৰ যিখন ৰাসৰ মেইন ষ্টেজ। আপোনালোকে চাই লওক আৰু মানুহ চাওক না কিমান মানুহ। তো গাইছ মই এতিয়া বৰ্তমান ঘূৰি আছোঁ গ্ৰন্থমেলাত। মানে গ্ৰন্থমেলাত অলপমান ভিৰটো কম, মানে জানছি মানে পঢ়া মানুহ কম আছে মোৰ দৰে। মই যেনেকৈ নপঢ়োতো বহুত মানুহ নপঢ়ে যিহেতু, সেইকাৰণে বহুত মানুহ গ্ৰন্থমেলাত অহা নাই। সেইকাৰণে ইয়াতে ভিৰটো কম কাৰণে মই আপোনালোকক কথা কৈ আছোঁ। আৰু মই আকলা জোগাই ক'ত বা যি মানুহ ইয়াতে অলপমান কম আছে। এনেকুৱা মানুহ গাইছ কি ক'ম আপোনালোকক, হৰে গৈছে আৰু বেছি বেয়া লাগিল। তো মানে গাইছ কি হৈছে জানে আপোনালোকে, তাতে ৰেলগেট পচি সেইকাৰণে দৌফালৰ মানুহবিলাক একদম জাম খাই গৈছে। আৰু মানুহ চাক না গাইছ, এনেকুৱা মানুহ গাইছ লাখ লাখ মানুহ হৈছে কালি নলবাৰীৰ ৰাসত। তো আপোনালোকে আহক আৰু নলবাৰীৰ ৰাস চাওক গাইছ। আপোনালোকে দেখা পাইছে কিমান মানুহ। আৰু মই মানে গাইছ এইটো ভিডিঅ'ত মাত্ৰ নলবাৰীৰ ৰাসৰ 4 ভাগৰ এভাগে দেখাব পাৰিছোঁ, মানে ইমানেই ডাঙৰ। তো আপোনালোকে চালে নিশ্চয় গম পাব ইমান ডাঙৰ। আৰু এইফালে চাওক গাইছ অখণ্ড ভাৰত দেখা হৈছে। অখণ্ড ভাৰত তো আপোনালোকে চাওক। তো গাইছ মানে পইচা খৰচ কৰিছে দিয়ক, বহুত টকা খৰচ হৈছে নলবাৰীৰ ৰাস্তাত এইবাৰ। আৰু ইয়াতে বহুত ধৰণৰ বস্তু আছে মানে যিবোৰ জ্ঞান দিয়া হৈছে। তো আপোনালোকক মই অলৰেডি ক'লোৱে যে মই অলপ মানে দেখাইছোঁ। তো 4 ভাগৰ এভাগ। আৰু এইফালে নালন্দা বিশ্ববিদ্যালয়, তাৰপিছত ওপৰত লেখা আছে আৰু তলত এনেকৈ বঢ়িয়াকৈ মানে দেখুওৱা হৈছে। আৰু এইফালে আছে ৰামসেতু। আৰু ৰামসেতু মানে কি গাইছ, ৰামসেতুত যিটো মানে যিবোৰ পাথৰ ব্যৱহাৰ হৈছিল তাৰে এটা সৰু অংশ তো ইয়াতে দেখুওৱা হৈছে। তো মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছোঁ। তো আপোনালোকে চাওকচোন, এই দেখিছেনে পাথৰটো পানীত উপঙি আছে আৰু ওপৰত কিবা লেখা আছে ৰামসেতুত ব্যৱহাৰ হোৱা শিলাখণ্ড। তো আপোনালোকে চাওকচোন এইটো। মানে গাইছ কৈছোঁ না এইবাৰ নলবাৰীৰ ৰাস কি মজা হৈছে গাইছ। আপোনালোকে আহক চাওক, মানে ইমানেই মানুহ আপোনালোকে মানুহ দেখিলেই মাথা ঘূৰি যাব। আৰু মই এইবোৰ ভইচ অভাৰ দি আছোঁ, মানে তাই মানুহৰ মাজত ক'ত মাত দিব গাইছ, ইমান হাল্লা। আপোনালোকে মোৰ মাত শুনাই নাপাব, সেইকাৰণে ভইচ অভাৰ দিব লগা আছে। বিভিন্ন প্ৰান্তৰ পৰা থলুৱা আৰু গাইছ এক লোক ষ্টাৰ্ট হয় মিনা বাজাৰ। তো ভিতৰত আছে মিনা বাজাৰ। তো এক লোক ষ্টাৰ্ট মিনা বাজাৰ। তো মিনা বাজাৰৰ ভিতৰত যাই আছোঁ গাইছ।
মানুহ হৈছে আজি নলবাৰীৰ ৰাস্তাত তো আপোনালোকে আহক নলবাৰীৰ ৰাস্তা একদম মানুহ কি কম গাইছ সস্তা পেনালকে ঠেলে লৈ যাব আৰু এনেকুৱা বিভিন্ন ধৰণৰ চেল্ফি পইণ্ট বনাইছে বহুত চেল্ফি পইণ্ট বনাইছে এনেকুৱা ধৰণৰ গড়ৰ লগত চেল্ফি তুলি আছে তো বহুত এনেকুৱা চেল্ফি পইণ্ট আছে গাইছ নলবাৰীৰ ৰাস্তাত আপোনালোকে এইবাৰ তো গাইছ আমি ৰাক্সা একদম আহি গেলো তাৰমানে তাতে আৰু বেছি ভিডিঅ' কৰা নহ'ল তো এতিয়া কিবা খাম বুলি ৰখছো ইয়াতে হীৰামণিত তো বাইকের বসে চকত তো কিবা এটা খাই পেলাই ঘৰত গেলে যাই দিয়ক গাইছ তো আজি ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই ভাল লাগিল তো অকলে কণ্টিনিউ আৰু নকওঁ তো গাইছ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় অসম বাই বাই আৰু কেম্বা লাগিছে গাইছ বাই বাই